ৰংঘৰ কোনে সজাইছিল? তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰা আৰু সাবস্ক্ৰাইব কৰা। স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত ৰংঘৰ সজাইছিল। এতিয়া কুৱেশ্যন নম্বৰ 2, আটাইতকৈ কম বয়সৰ আহোম ৰজাৰ নাম কি? চুলিকফা অৰ্থাৎ ৰত্নদেৱ সিংহ। কুৱেশ্যন নম্বৰ 3, কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? এনচাৰটো হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 4, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? প্ৰথম অসমীয়া সম্পূৰ্ণ চিনেমাখনৰ নাম বাইটী। 1972 চনত প্ৰকাশ পায়। কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এনচাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম জয়মতী।